ৰাইজ আজি আমাৰ ছোৱালীকনৰ ৰিজাল্ট দিলে আমাৰ ছোৱালীকন প্লে হাউচৰ পৰা নাৰ্চাৰীলৈ পালে আশীৰ্বাদ দিব আশীৰ্বাদটো আকৌ মুখে দিব দেই এটিক পঢ়াবলৈ আশীৰ্বাদৰ প্ৰয়োজন মুখে যি জ্বালা এটিক পঢ়াবলৈ এনেকুৱা টাইপৰ মানে বাচ্চাক পঢ়ুৱাবিলাকেহে বুজি পাব যে কি জ্বালা কি কি শিকাবলৈ গৈ মই প্ৰশ্নৰ উত্তৰ দিহে তপ পাওঁ মই যদি কওঁ এ বি কোৱাচোন মোক উল্টাই প্ৰশ্ন সোধে তুমি কেনেকৈ গম পোৱা এ পিছত বি বুলি মই যদি কওঁ মই পঢ়িছিলোঁ তুমি কেনে পঢ়িছিলা তোমাক কোনে পঢ়াইছিলে তুমি কেতিয়া পঢ়িছিলা তুমি পঢ়ি কি কৰিলা উফ ৰাম কি কি যে কুৱেশ্যনৰ উত্তৰ দিব লগা হয় নহয় একদম মানে মোৰ মানে ধৈৰ্য মানে উফ সেতি মানে এই পঢ়ুৱাবিলাকেহে গম পায় মানে কেনেকুৱা ধৈৰ্য লাগে গতিকে আশীৰ্বাদৰ প্ৰয়োজন মোক ৰাইজ মোক আশীৰ্বাদ দিব আপোনালোকে যাতে মই নাৰ্চাৰীটো যেনে তেনে পাছ কৰাই পেলাই নিব পাৰোঁ আৰু আহক আপুনি কিবা ক'ব কওক কি ক'ব আশীৰ্বাদ কি দিব আশীৰ্বাদ দিবলৈ কৈছা আশীৰ্বাদ এখন দি দিব তাইক দিব দেই থেংক ইউ বুলি কৈ দিয়া থেংক ইউ ৱেলকাম